নমস্কাৰ সকলোকে। আজি এটা বিশেষ দিন আছিল আৰু সেই বিশেষ দিনটোৰ কাৰণে মই প্ৰথমতে আজি দিনটোৰ শুভাৰম্ভ মন্দিৰৰ পৰা কৰিলোঁ। তাৰপিছত বিদ্যালয়লৈ আহিলোঁ আৰু বিদ্যালয়ত আহি সৰুকৈ এটা ট্ৰিট দিলোঁ আৰু ট্ৰিটটো পাই সকলোৱে গম পালে দিনটোৰ কথা আৰু মোক এনেকৈ আশীৰ্বাদ দিলে। তেওঁলোক দুয়োলৈ আমাৰ আটাইকেইগৰাকীৰ ফালৰ পৰা শুভকামনা থাকিল, লগতে আশীৰ্বাদ আৰু বিচাৰিছে তেনেকে হ'ব বিচাৰিছে চব হওক, মনৰ আশা দুইটাৰে পূৰ্ণ হওক দেই আৰু সুখী ইভিনিঙত নৌৰ আহি পালেহি আৰু আমি সকলোৱে ওলাই গ'লোঁ। ওলাই গৈ ডিব্ৰুগড়তে আছে এটমছফেয়াৰ নামৰ এখন ৰেষ্টুৰেণ্ট, তাত গৈ আমি ডিনাৰ কৰিলোঁ। হিৰো হিৰইন নহ'লেও এণ্ট্ৰিটো অলপ হিৰো হিৰইনৰ নিচিনাকৈ মাৰিলোঁ, কাৰণ সেইটো দিনৰ বিশেষ আমি আছিলোঁ। এটমছফিয়াৰৰ নাম চাই কাম, পৰিৱেশটো ইমান সুন্দৰ আছিল, এজন ল'ৰাই ইমান ধুনীয়াকৈ গান গাই আছিল, পৰিৱেশটো মিলাই বহুত ভাল লাগিলে আৰু আমাৰ দিনটো বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ। এয়া আছিল আমাৰ এতিয়া কেক কাটিং চেৰিমনি। এইটো কি আপোনালোকে গম পাইছে নিশ্চয়, আমাৰ তৃতীয় বিবাহ বাৰ্ষিকীৰ আছিলে। ফেমিলি মানুহৰ পৰা দূৰত আছোঁ, সেইকাৰণে নূৰ আহিলে মোৰ ওচৰলৈ আৰু আমি এনেকৈ পাৰ কৰিলোঁ। মা দেউতাহঁতৰ লৈ বহুত মনত পৰিছিলে, কিন্তু উপায় নাই, ছুটি নাই। আমাৰ এনিভাৰ্চাৰী বুলি গম পাই ছিংগাৰজনে আমাৰ দুজনৰ কাৰণে এটা লাভ ছং ডেডিকেট কৰিছিলে। Wish you a very happy anniversary today. Thank you so much. Thank you. Try to sing something related to love. ল'ৰাজনৰ লগতে আমি সকলোৱে নন ছিংগাৰসকলেও সুৰত সুৰ মিলাই আছিলোঁ। আৰু সেইটো দিনতে ডিব্ৰুগড়ত জুবিন গাৰ্গৰ কনচাৰ্ট আছিলে আৰু আমি জুবিনৰ 2-3টামান গান চাইও ৰাতিটো ভালদৰে পাৰ কৰিলোঁ। আচলতে ৰেষ্টুৰেণ্টৰ পৰা ওলাওঁতেই আমাৰ 12টামান বাজি গ'ল, গতিকে আমি হাজাৰ হাজাৰ মানুহৰ পিছফালে থিয় হ'বলগীয়া হ'ল। বেছি টাইম নাথাকিলোঁ, ঘৰলৈ গুচি গ'লোগৈ আৰু। পিছফালৰ মানুহখিনিয়ে কোনেও জুবিনক দেখা নাই, কিন্তু কিমান এনজয় কৰিছে চাওকচোন আপোনালোকে।
কৰিলোঁ, ৰাতিটো পাৰ কৰিলোঁ আৰু ঘৰলৈ গ'লোঁ, উভতনি যাত্ৰা কৰিলোঁ। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।